জয় জয়তে আসাম টেকনিক্যাল হেল্পৰ পৰা আপোনালোকৰ কাৰণে এখন হেল্পফুল ভিডিঅ' লৈ আহিলোঁ। আপোনালোকে যদি আসাম পুলিচৰ এপ্লাই কৰিব বিচাৰে কেনেকৈ কৰিব সেই বিষয়ে ভিডিঅ' লৈ আহিলোঁ। পোনপ্ৰথমে আপোনালোকে গুগল বা ক্ৰমত যাব, যোৱাৰ পিছত আপোনালোকে সাৰ্চ কৰিব assamcareer.com। সাৰ্চ কৰাৰ লগে লগে আপোনালোকে এইখন পেজ লৈ আহি যাব। এইখন পেজ লৈ আহি যোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে আসাম পুলিচ ৰিক্ৰুটমেণ্ট 2023 5325 পোস্টস অনলাইন এপ্লাই। তাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে সকলো ডিটেইলছ ইয়াৰ পৰা চাব পাৰিব। সকলো ডিটেইলছ ইয়াৰ পৰা আপোনালোকে চাই ল'ব। আসাম পুলিচ SI কিমান বয়স লাগিব, কিমান বছৰ বয়স লাগিব, সকলো ডিটেইলছ ইয়াৰ পৰা চাব পাৰিব। তাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে অনলাইন এপ্লিকেশ্যন ফৰ্ম, ক্লিক হিয়াৰ। আপোনালোকে কি কৰিব? ক্লিক হিয়াৰত ক্লিক কৰি দিব। ক্লিক হিয়াৰত ক্লিক কৰাৰ লগে লগে আপোনাক এখন নতুন পেজ লৈ ৰিডাইৰেক্ট কৰিব। আৰু যিসকলে মোৰ চেনেলত নতুন ভিজিট কৰিছে সেইসকলক মই অনুৰোধ কৰি কৈ আছোঁ মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এইখন পেজ লৈ অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব ৰেজিষ্টাৰ। তাৰ পিছত আপোনালোকে ৰেজিষ্টাৰ নাওত ক্লিক কৰি দিব। ৰেজিষ্টাৰ নাওত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাক এইখন পেজ লৈ ৰিডাইৰেক্ট কৰিব। এইখন পেজ লৈ অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে হেতু আপোনাৰ সকলো ডিটেইলছ ফুল কৰিব লাগিব। ইয়াতে যিবোৰ ডিটেইলছ দিব লাগিব সকলো ডিটেইলছ দি আপোনালোকে ইয়াৰ পৰা ইয়াতে আপোনালোকে ফাৰ্ষ্ট নেম লিখি দিব। তাৰ পিছত ইয়াতে লাষ্ট নেম লিখি দিব। তাৰ পিছত ইয়াতে দেখা পাব ফাদাৰ্স নেম ইয়াতে লিখি দিব। তাৰ পিছত ইয়াতে দেখা পাব মাদাৰ্স নেম ইয়াতে লিখি দিব। তাৰ পিছত আপোনালোকে দেখা পাব ইয়াতে ফোন নাম্বাৰ, ইয়াতে আপোনাৰ ফোন নাম্বাৰটো লিখি দিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ নম্বৰ ইয়াতে লিখি দিব। তাৰ পিছত ইয়াতে দেখব হাইয়েষ্ট কোৱালিফিকেশ্যন। তাৰ পিছত ইয়াতে দেখব পাৰ্মানেণ্ট ডিস্ট্ৰিক্ট। তাৰ পিছত ইয়াতে দেখা পাব জেন্ডাৰ। তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে কাষ্ট ক্যাটাগৰী। তাৰ পিছত ইয়াতে ডেট অফ বাৰ্থটো বহাই দিব। তাৰ পিছত ইয়াতে আপোনাৰ আধাৰ নাম্বাৰটো বহাই দিব। আধাৰ নাম্বাৰটো বহাই দিয়াৰ পিছত তাৰ পিছত ইয়াতে দেখা পাব এটা বক্স আছে, ইয়াতে এটা ক্লিক কৰি দিব, ৰাইট চিহ্ন উঠি যাব। তাৰ পিছত আপোনালোকৰ ৰেজিষ্টাৰত ক্লিক কৰিব লাগিব। ৱেইট কৰক, মই অলপ ফিলআপ কৰি আছোঁ। সকলোবিলাক ফিলআপ কৰাৰ পিছত আপোনালোকে ৰেজিষ্টাৰত ক্লিক কৰি দিব। ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ সন্মুখত আহি যাব এনেকৈ আহি যাব সাকসেসফুল ৰেজিষ্টাৰ। আপোনালোকে অকেত ক্লিক কৰি দিব। অকেত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ আহি যাব ভেৰিফাইড প্ৰফাইল হেজ বিন ৰেজিষ্টাৰ্ড সাকসেসফুলি উইথ আসাম পুলিচ ৰিক্ৰুটমেণ্ট ID। ইয়াতে আপোনাৰ আইডিটো দিয়া থাকিব। তাৰ পিছত এইটো ID আপোনালোকে স্ক্ৰীনশ্বট বা নোট কৰি ৰাখিব। তাৰ পিছত ইয়াৰ পৰা কপি কৰিব। ইয়াতে দেখা পাব লগিং উইথ ইয়ৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ এণ্ড ডেট অফ বাৰ্থ। তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব গো টু লগিং। আপোনালোকে গো টু লগিঙত ক্লিক কৰি দিব। গো টু লগিঙত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে ৰিক্ৰুটমেণ্ট ID। ইয়াতে আপোনাৰ যিটো ID আপোনালোকৰ সন্মুখত আহিছিল স্ক্ৰীনশ্বট কৰি ৰাখিছে ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত যদি আপোনালোকে আইডিটো বহাব পাৰে আৰু ইয়াতে ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো দিব পাৰে, দুটাৰ এটা দিলে হৈ যাব। তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব ডেট অফ বাৰ্থ। ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো লিখি দিব লাগিব। ডেট অফ বাৰ্থটো লিখি দিয়াৰ পিছত তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব লগিং। এই লগিঙত ক্লিক কৰিব লাগিব। লগিঙত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ সন্মুখত এখন নতুন পেজ খোলকাই আহি যাব। সকলো ডিটেইলছ ইয়াতে দিয়া থাকিব। এনেকৈ সকলো ডিটেইলছ আহি যাব। যদি আপোনাৰ কিবা এডিট কৰিব লগা থাকে তেনেহ'লে ইয়াতে দেখা পাব এডিটত ক্লিক কৰি আপোনালোকে ইয়াৰ পৰা এডিট কৰি ল'ব পাৰিব। তাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাব যে নট এপ্লিকেণ্ট। আপোনালোকে যিকেইটা এপ্লাই কৰিব পাৰে আপোনালোকে এপ্লাই বুলি লিখা থাকিব আৰু যিকেইটা এপ্লাই কৰিব নোৱাৰিব সেইকেইটা নট এপ্লিকেট বুলি লিখা থাকিব। ইয়াৰ পৰা আপোনালোকে আপুনি যিটো পছন্দ হয় সেইটো এপ্লাই কৰি ল'ব পাৰিব। আৰু যিসকলে মোৰ চেনেলত নতুন ভিজিট কৰিছে সেইসকলক মই অনুৰোধ কৰি কৈ আছোঁ মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে সেইসকলক মই বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ লগত থাকিবলৈ।